নমস্কাৰ সকলোকে। আজি যিহেতু দেওবাৰ সেয়েহে আজি বনাম চজিনাৰ লগত গাহৰি মাংস। এয়া আমাৰ গাহৰি মাংস আৰু চজিনা ৰেডি হ'ল। আপোনালোকে কেতিয়াবা খাই পাইছেনে এনেকৈ গাহৰি মাংসৰ লগত চজিনা জনাব দেই। তাৰপিছত মই চজিনাৰ পাতখিনি খাৰ দিব তাৰপিছত চাউলৰ গুড়ি। আপোনালোকে এনেকৈ চজিনাৰ পাতখিনি খাৰ দি খাই পাইছেনে বাৰু? কমেণ্টত জনাব দেই। আৰু যদি পোৱা নাই তেতিয়াহ'লে নিশ্চয় খাব। একেবাৰে আনকমন ডিছ হয়। বেছিভাগে খায় বাৰু আৰু বেছিভাগে কিন্তু নাখায়। এতিয়া খাৰখিনি দি মই পাতখিনি ভাজি আছোঁ আৰু পানীখিনি দিয়াৰ পাছত যেতিয়া উতলিলে তেতিয়া মই চাউলৰ গুড়িখিনি দি দিলোঁ। তাৰপিছত ইয়াতে দিছোঁ মই নহৰু, জলকীয়া। এইখিনি দিলে বেছিকৈ খাবলৈ টেষ্টি হয়। আৰু আজি আমি দুপৰীয়াৰ আহাৰ চজিনাৰে খালোঁ। আপোনালোকে কিহেৰে খালে জনাব দেই।